যোগ কৰা 2 নম্বৰটো হল যোগ কৰা সলিউশন লিখি লৈছো এতিয়া 3 ভাগৰ বিয়োগ 2 যোগ ব্ৰেকেটৰ ভিতৰত 5 ভাগৰ 3 যোগ 6 ভাগৰ বিয়োগ 5 এতিয়া আমি প্ৰথমে উলিয়াব লাগিব প্ৰথমে ইয়াৰ কাম কৰিম -2/3 প্লাস দিলো তো ইয়াৰ ভিতৰৰ কামটো কৰি লওঁ ভিতৰত আছে ভিতৰত 3/5 এতে ইয়াতে প্লাস আছে আৰু এটোত মাইনাস আছে না এই দুটাত যিকোনো এটাহে চিন হ'ব গতিকে চাব লাগিব ইয়াৰ চিন প্লাস ইয়াৰ চিন মাইনাস বেলেগ বেলেগ চিন গতিকে বেলেগ বেলেগ চিন থাকিলে মাইনাস চিন দিবা বেলেগ বেলেগ চিন থাকিলে মাইনাস চিন দিবা তাৰ পিছত এতিয়া আমি পাম 5/6 হল এই দুটা বেলেগ বেলেগ চিন হোৱাৰ কাৰণে এটা মাইনাস চিন পাতিলো তাৰ পিছত তললৈ আহিম এতিয়া -2/3 প্লাস এটুটা সিরিয়াল নাম্বার 5 আৰু 6 সিরিয়াল নাম্বার 5 and 6 সিরিয়াল নাম্বার গতিকে সিহতৰ লসাগু উলিয়াই ল'ব লাগিব মানে এনেকৈ হলে লসাগু উলিয়াব লাগে 5 আৰু 6 লসাগু আমি পাম 30 কাৰণ সিরিয়াল নাম্বার হলে পূৰণ কৰিলে লসাগু ওলায় সিরিয়াল নাম্বার পূৰণ কৰিলে লসাগু ওলায় এতিয়া আমি ভাগে ভাগে চাম 5 ৰ লগত কি পূৰণ কৰিলে আমি 30 পাম 5 ৰ লগত 6 পূৰণ কৰিলে 30 পাম গতিকে 6 টো 3 লগত পূৰণ কৰিম 6 3 গুণ তেতিয়া 18 হ'ব বিয়োগ হেৰে 6 লগত 5 পূৰণ কৰিলে 30 পাম 6 লগত 5 পূৰণ কৰিলে 30 পাম গতিকে 5 5 গুণ 25 হনা ইয়াৰ লগত পূৰণ কৰা সংখ্যাটো ওপৰত পূৰণ কৰি দিছো তাতো যেনেকৈ ইয়াৰ লগত পূৰণ কৰা সংখ্যাটো ওপৰত পূৰণ কৰি পেলাই উত্তৰ হ'ল তে ব্ৰেকেটটো সম্পূৰ্ণ দি লওঁ বিয়োগ 3/2 -2/2 প্লাস ইয়াৰ অৰ্থটো লৈ লওঁ এতিয়া 18 ৰ পৰা 25 বিয়োগ কৰিব লাগে সৰুটো বা ডাঙৰটো বিয়োগ হ'ব না সৰুটোৰ পৰা ডাঙৰটো বিয়োগ হলে উত্তৰত বিয়োগ চিন লাগিব সৰুটো বা ডাঙৰটো বিয়োগ হলে উত্তৰত বিয়োগ চিন লাগিব বা এটো চাব পাৰোঁ এতিয়া ধৰা আমি উত্তৰটো পালো 7 পালো মানে ইহঁতৰ ভিতৰত ডাঙৰটো বিয়োগ চিন আছে গতিকে বিয়োগ পাতি দিলো আকৌ ইয়াত ব্ৰেকেট লাগিব কাৰণ দুটা একেই চিন হ'ব নোৱাৰে নহয় দুটা চিন একেলগে হ'ব নোৱাৰে ন গতিকে ব্ৰেকেটত দিব লগা হ'ল মানে মই কাখত দেখুৱাই দিছো এটো আমি বিয়োগ কৰোঁতে এটো বিয়োগ 25 টো ওপৰত পাতি লব পাৰোঁ পাতি তলত 18 পাতি দিলো মানে এটা যোগ চিন আছে গতিকে যোগ চিন পাতিলো দুইটাৰে বেলেগ বেলেগ চিন আছে গতিকে বিয়োগ কৰিম বিয়োগ কৰিলে আমি 7 পাম আৰু ডাঙৰ সংখ্যাত বিয়োগ চিন আছে গতিকে বিয়োগ চিন পাতিলো হল এদৰে ইয়াত এনেকৈ কৰিবলৈ অসুবিধা পালে এনেকৈ ওপৰত ডাঙৰটো পাতি ল'ব লাগে পাতি প্লাই কৰিলেও হ'ব এবাৰ তললৈ আহিল এতিয়া 30 আৰু 3 লসাগু 30 আৰু 3 লসাগু উলিয়াম মৌলিক সংখ্যা 3 ললো 3 3 এবাৰ গল 3 30ক 10 বাৰ গল আৰু মৌলিক উৎপাদক মিলিয়া আৰু 10 বাৰ এবাৰ উলিয়াই দেখুৱাই দিওঁ 2 ৰে একক নাযায় নামি আহিলে 2 এ 10ক 5 বাৰ গল হল এতিয়া গোটেই কেইটা সংখ্যা পূৰণ কৰিলো 3 গুণ 6 6 গুণ 6 6 5 গুণ 30 লসাগু আমি 30 পালো লসাগু 30 পালো কাখত দেখুৱাই দিছো এটো লসাগু 30 পালো এতিয়া 3 লগত 10 পূৰণ কৰিলে 30 পাম 3 লগত 10 পূৰণ কৰিলে 30 পাম গতিকে 10 দুগুণ 20 আৰু তলত বিয়োগ চিন পাতিলো লগত বিয়োগ চিন পাতিলো তাৰ পিছতে এই দুটা একেই সংখ্যা তাৰ মানে 1 হ'ব 30 ৰ লগত 1 পূৰণ কৰিলে 30 পাম 30 ৰ লগত 1 পূৰণ কৰিলে 30 পাম গতিকে 1 টো 1 7 গুণ 7 পাতিলো কিন্তু এই দুটা বেলেগ বেলেগ চিন গতিকে ইয়াত বিয়োগ চিন পাতি দিলো হল এই দুটা বেলেগ বেলেগ চিন গতিকে ইয়াত বিয়োগ চিন পাতি দিলো এতিয়া 30 নামি আহিলে ইহত দুটাতে একেই চিন আছে এই দুইটা সংখ্যাকে একেই চিন আছে দুটাতে যদি একেই চিন থাকে তেতিয়া হলে আমি যোগ কৰিব লাগে তাৰমানে 20 7 27 হ'ল আৰু চিনটো হেতুৱে হ'ল মানে চিন দুটা একেই হোৱাৰ কাৰণে আমি যোগ চিন পাতিলো যোগ কৰিলো কিন্তু চিনটো হেতুৱে থাকিল 30 ভাগৰ 27 এটা কটাকটি যাব পাৰে দুইটাকে 9 ৰে কটাকটি গৈ আছে
সৰি 3ৰে কথা কাটি গৈ আছে 3 10 গুণ 30 3 9 গুণ 27 3 10 গুণ 30 3 9 গুণ 27 10 আৰু 9 সিরিয়াল নাম্বার 10 আৰু 9 সিরিয়াল নাম্বার গতিকে তাৰ এনসাৰটো আমি এতে পাম -9/10 পাম -9/10 পালো সকলে নিশ্চয় বুজি পাইছে অংকটো ধন্যবাদ